যদি আপোনালোকে পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেন্তে লিংক কৰি লওক। এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি প্ৰচেছ দেখুওৱা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে ডিছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব। আপোনালোকে পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিবলৈ প্ৰথমতে এটা ব্ৰাউজাৰ অন কৰিব লাগিব। তাতে লিখিব লাগিব incometaxindia.e-filing.gov.in। ইয়াৰ পিছত লেফ্ট ছাইডত দেখিব পাব লিংক আধাৰ, ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত পান নম্বৰ দিব, তাৰপিছত আধাৰ নম্বৰ দিব, তাৰপিছত যোনে নেকি লিংক কৰিবলৈ বিচাৰিছে তাৰ নামটো। তাৰপিছত যদি অনলি বাৰ্থ চনটো আছে, জন্মৰ চনটো মাত্ৰ আছে, মাহ তাৰিখ নাই, তেতিয়াহ'লে ক্লিক কৰক। যদি চন, জন্ম তাৰিখ, মাহ আছে যদি ইয়াত ক্লিক কৰিব নালাগে। আৰু তিনিটা থাকিলে ক্লিক কৰিব নালাগে আৰু ইয়াত ক্লিক কৰি দিয়ক। আৰু ইয়াৰ পিছত কেপচাৰটো বহুৱাই আপোনালোকে গোটেইখিনি চাই লিংক আধাৰত ক্লিক কৰি দিয়ক। ইয়াত দেখিবলৈ পাব এটা ৰিকুৱেষ্ট চেণ্ড কৰা হৈছে UIDAI লৈ আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিবলৈ। ষ্টেটাছ চেক কৰিবলৈ হোম পেজত যাব লাগিব। তাৰপিছত টোকেন কাটি এতিয়া আকৌ এবাৰ লিংক আধাৰ ক্লিক কৰি ক্লিক হেয়াৰত, তাৰপিছত ইয়াতে পান নম্বৰ দিব লাগিব, তাৰপিছতে আধাৰ নম্বৰ, তাৰপিছত ভিউ লিংক আধাৰত ষ্টেটাছত ক্লিক কৰি ইয়াত আপোনাৰ এতিয়া আধাৰ আৰু পান কাৰ্ডৰ লিংক হৈ গৈছে। পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক কৰোঁতে এইকেইটা কথাই ধ্যান দিয়া উচিত যে পান কাৰ্ডখনৰ ডিটেইলছ আৰু আধাৰ কাৰ্ডখনৰ ডিটেইলছ দুয়োটা মেটচ হ'ব লাগে। যদি মেটচ নাই তেতিয়াহ'লে কাৰেকশ্যন কৰি ল'ব লাগিব। যদি পান কাৰ্ডখনত ভুল আছে পান কাৰ্ডখন কাৰেকশ্যন কৰি ল'ব লাগিব। যদি আধাৰ কাৰ্ডখন ভুল আছে আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰি ল'ব লাগিব, তেতিয়াহে অনলাইন লিংক কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যদি আপোনালোকৰ কিবা মনত কনফিউজন আছে তেন্তে কমেণ্ট কৰি জনাওক।